হাঁহ প্লাছ কোমোৰা প্লাছ চানডে প্লাছ কাটিমাহ প্লাছ বতৰটো অকণমান ডাৱৰীয়া লোভ লগাইছোঁ ৰাইজ লোভ প্ৰথমে আপুনি হওক মানে কয় নহয় প্ৰথমতে চকুৱে খায় তাৰপিছতহে মুখে খায় চ' আপোনালোকক প্ৰথম খুৱাই লৈছোঁ তাৰপিছত আমি খাম ব'লক ৰেচিপিটো এতিয়া চাওঁ পিঁয়াজ কাটি লৈ অলপ ভাজি ল'লোঁ আৰু যিহেতু হাঁহ মাংসত গোটা মছলাটো আৰু অলপ ভাল হয় সোৱাদটো জানেই সকলোৱে আৰু এয়া গোটা জিৰা গোটা ধনিয়া শুকান জলকীয়া কেইটামান জালুকৰ সৈতে পেষ্ট এটা বনাই লৈছোঁ মানে পনীয়াকৈ দেই এয়া অলপমান দি দিছোঁ মই বেছি ভাত অকণমান ৰাখি দিলোঁ এতিয়া গোটেইখিনি ভালদৰে গেছটো হাই ফ্লেমতে ভাজি আছোঁ মোৰ অকণমান কম হোৱা নিচিনা লাগিলে কোনো বলো দিয়ে দিওঁ আৰু চব দি দিলোঁ আৰু এই গোটা মছলা পেষ্টটো যে খুব ধুনীয়াকৈ ভাজিব লাগে নহ'লে কিবা চেণ্ট এটা আহে গোটা মছলাৰ গোন্ধ এটা আহে কাৰণে ভাল নালাগে আৰু মই যিহেতু গোটা জিৰা ধনিয়া দিয়াই আছে পেকেট মছলা মই একেবাৰে ইউজ নকৰোঁ ইয়াতে অকল কাশ্মীৰ মিৰ্চ কালাৰটো অকণমান দি দিছোঁ হালধি বাছ সেয়াই এয়া ধুনীয়াকৈ ভাজি থাকিম যেতিয়ালৈকে মছলা গোন্ধটো নাযায় এয়া লাহেকৈ মছলা গোন্ধটো গৈছে ইয়াত মই অলপমান নিমখ দি দিছোঁ পিঁয়াজটো অলপমান জহি যাওক বুলি ইফালে মাংসখিনি মেকুৰীয়ে খাই বুলি মই ধুই লৈ ফ্ৰিজত থৈ দিলোঁ আৰু ইফালে অকণমান ঠাণ্ডা হৈ গোট মাৰিয়ে গ'ল একো নাই বাৰু এয়া তেলতে অলপমান দি ল'লোঁ যিমানখিনি ভাগে ভাগিলে তাৰপিছত লাহেকৈ ঢাকন মাৰি থৈ দিম মই গেছটো একেবাৰে ল' ফ্লেম কৰি দিম নহ'লে তলত লাগি যাব পিঁয়াজখিনি 20 মিনিটমানৰ পিছত ঢাকনখন দাঙি দিছোঁ ৱাও ধুনীয়াকৈ এক পিচকৈ এৰাই গৈছে আৰু হাঁহৰ পৰা লাহেকৈ তেলবোৰ ওলাবলৈ আৰম্ভ কৰিলে আৰু ধুনীয়াকৈ মিলাই ল'লোঁ আৰু মই কোমোৰাটো দি দিছোঁ মানে কোমোৰাটো একদম ডাঙৰ আছিলে অলপ পুৰা আছিলে আৰু তাতে মানে কোমোৰা পিচটো বহুত ডাঙৰ ডাঙৰকৈ দিছিলোঁ হাঁহত কোমোৰাটো মানে গলি নাইকিয়া হ'লে ভাল নালাগে দুপিচমান ভাঙিব লাগে আৰু অলপমান এনেকৈ খাব পাব লাগে বিৰাট ভাল লাগে দুটামান দি দিছোঁ মই কেঁচা জলকীয়া যিহেতু শুকান জলকীয়া দিয়াই আছে যদি জ্বলা কম হয় লাষ্টত ভাঙি দিম আৰু বাছ সেয়াই মিডিয়াম ফ্লেমত গোটেইখিনি ঢাকন মাৰি মাৰি বহুত টাইম ভাজিলোঁ এনেদৰে আৰু অকণমান পানী বেছি দিয়া নাই কমকৈ দিলোঁ আৰু চাওকচোন এয়া খুব ধুনীয়াকৈ মাংসখিনি হৈ গৈছে কোমোৰাও লাহেকৈ জহি তাৰ পৰা পানী ওলালে লগতে অকণমান দি দিলোঁ ধনিয়া আৰু ৰেডি হৈ গ'ল আমাৰ আজি লাঞ্চৰ কাৰণে হাঁহৰ লগত কোমোৰা এতিয়া কওকচোন কেনেকুৱা লাগিছে বাৰু খাই মানে মইতো কৈছিলোঁ ন প্ৰথমতে চকুৱে খাই বুলি আপোনালোকে চকুৱে খাই কেনেকুৱা পালে মোক কমেণ্টত জনাব দেই আৰু যদি ভাল লাগিছে মোৰ ৰেচিপিটো শ্বেয়াৰ কৰিব আৰু হাঁহ মাংস যেনেকৈ বনাওক লাগে সদায় ভাল লাগে আৰু এই নহৰুটো নিদিয়াকৈ নাথাকিব দেই এইটো টেষ্ট আৰু একেবাৰে সুকীয়া জানেই চাগে যিসকলে মোৰ ৰেচিপি চাই আৰু দিনটো আপোনালোক সকলোৰে ভালেই হওক আৰু আজিলৈ আহিছোঁ বাৰু বাই বাই